Open good. Yeah. Ashi. सफर कैसा है ये सफर मंजिलो मारो पेडल हाँ ताकैतो yes my cycle is a puncture ঠিক করলো মুরাজ বিয়া আছে মাই বাইসাইকেল হেজল Hey guys, welcome to the Mimmoy Sharma channel. Thogay sotota video te moi gelo Mimmoy Sharma. Mane guys, আজি যেহেতু গেছি মানে 15 আগস্ট গাইস গতিকে ৰাতিপুৱা মানে স্কুলত পতাকা উত্তোলন কৰি আহিলো গাইস তাৰেও মানে ভিডিও অলপ কৰিছো গাইস আপোনালোকে চাব এই ভিডিওটোতে একালৈ জৰা লগাই দিম বাকি সিমকে নাই হয় এনা এটা গাইস ৰাইড কৰো সৰুকে যেহেতু আজি 15 আগস্ট গাইস সবে কৰি আছে ডিম্পুদা তেও কৰি আছে গতিকে আজি আমিও তাকো নাকি বাকি আজি সাইকেল লৈ লৈছো গাইস এই গতিকে এই সাইকেলৰ কিবা এটা বেলেগ মানে আছে লুক গাইস ওকে নাই ওরে বাকি এতিয়া রাইডটো আমাৰ আৰম্ভ কৰি দিও গাইস বাকি ভাল আছে পতাকা জয় হিন্দ আবরা নেকি ইমান হেৰি কাটতে লাগবো Open good. Yeah. Ashi. বাকি গাইস মানে যাইছো পতাকাখান বঢ়িয়াকে উৰি আছে গাইস বেলেগ এটা লাগছি মানে গতিকে আজি গাইস পুৰা ধামাকা হবা যাইছে ব্লগটো ধামাকা বাকি গাইস সিমা কবা দেছি পতাকা লয় বুলি মোক এটা হিজৰে আন দেখা আছে গাইস আজি আর কি আর এগলা কথা যে কই গাইস 15 আগস্ট চাইলা পতাকাখান জয় হিন্দ গাইস বাকি গাইস মানে রাইড কৰি আছো যেহেতু কেইটা মানে পালো আমাৰ জয়পাল মন্দিৰ গাইস ওই মকে নাই জয়পাল মন্দিৰ হয় আমি যাম হিনাও তাৰ মানে এতিয়া আমি যাম গাইছ এটা তাৰ বিশাল জায়গাত গাইছ এনাই জায়গা ৰাস্তাটো বৰ ভয়ানক গতিকে 15 আগস্ট বুলি গাইছ সব জংগলৰ মাজত যাম নেচাৰেল ৰাস্তাৰ মাজেদি গাইছ যাম গতিকে ভিডিওটো বহুত এটা ধামাকা হবা যাইছে গতিকে বলক গাইছ বলক এই গাইছ পাগলে চাচোন কোৰ কোৱাই দি উঠি দিছে মানুহ ঘৰৰ পিছফাল দি উঠি দিছে এইটো বোলে মাথাউৰি বোলে গাইছ ঢালু বোলে এই গাইছ কোজি জংগলৰ মাজত লৈছো আজ এটা ৰাস্তা আছে গাইছ এতিয়া ৰাস্তাটো দি কি যাই পাও না কামবাৰ খসৰে ওলা না কাবাৰ বাৰী পিছফালে ওলা গাইছ গতিকে একবাৰ চাও গাইছ কি অলবা পাৰি গতিকে আজি ৰাইডটো আপোনালোকৰ কাৰণে কৈছো আৰু গাইছ 15 আগষ্টৰ কাৰণে পিছফালে মোৰ পতাকাখন বাৰকতে নামি যাই আছে কে বাগাইতো মানে কি বুলি কব এই পতাকা সন্মান দিবা নাজনে মই চাগে পতাকা লনা তি পতাকা লৈছো তুমি তো কথা নহয় খালাবাই লাগব গাইছ পতাকাখনৰ বদা ঘুমটি দিছি सफर कैसा है ये सफर मंजिलो तो মানুহে আহি গৈছে ৰাতিপুৱা ৰাইড আমি ভদ্দীপেৰ বেলা তাকেতো গাইছ আমি যাই ৱেষ্ট ইণ্ডিজৰ মানুহ এতিয়াৰ দৰে হ'ম তাকেতো বতৰৰো আজিকালি কি হৈছে তথাপি গাইছ ৰাস্তাটো কিন্তু ভাল নেচাৰেল আৰু গাইছ অলপ ঠাণ্ডা এটা হেৰি আছে সিমানো এটা গৰম নহয় তাৰমানে আমি বেলেগ জেগাত যোৱাই নাই নহয়তো যে ৰাকেশ তাকে গ'লোঁ হয় কিন্তু ৰ'দটো যি ভয়ানক দিছি আৰু গাইছ ইয়াৰ চাইকেলখনৰ যি প্ৰব্লেম হৈছে ঠিক কৰোঁতে 1 ঘণ্টা আহিছে তাৰ কাৰণে গাইছ ৰাইডটো ৰাকেশ দত্তাকে যে গ'লোঁ হয় আমি গাইছ কিন্তু এতিয়া যাব নোৱাৰিলোঁ তাৰ কাৰণে গাইছ আৰু চাইকেল মোৰো এখন চাইকেলটো নহয় এখন উদ্ধাৰ কৰি অনা হয় চাইকেল গতিকে এতিয়া গাইছ আমি আজিৰ ভিডিওটো পুৰা মুঠতে ধামাকা হ'ব গাইছ ৰাইড কিহৰ 50 টকা লাগে তাক মুখে চাচোন বাকি গাইছ দলং উঠি আছো যিহেতুকে আমাৰ ৰাইড মাৰো পেডেল তাকেতো এই গাইছ বাপৰে কি কষ্ট হৈছে গাইছ নৰি দেং কি পেডেল মাৰবা ফাইনেলি দা ৰাইডাৰ কমপ্লিট হবাৰ আৰু মই কেমেৰা তুইলা মানুহ কেনকি যায় চাই মানুহলে মানে কেমেৰা মানে ফুটি লাগা বুলি শুনো তাকে ঘুরে যায় কাহি দিলো কেমেৰা দেখা গাইছ বাকি ফাইনালি আমাৰ ৰাইডটো এই গাইছ বানাই আমাৰ চিময় এসা
কিমানখিনি আগত গেল মই গাইছ যোৱাই নাই বাকী একবাৰ মানে দলংখন একদম মানে নতুনকৈ বনাইছে গাইছ তাৰ কাৰণে আপোনালোকক অলপ ভিউটো দেখি লওক আগৰ ভিডিঅ' এটাত দেখিছিলোঁ গাইছ তথাপিও একবাৰ ভিউটো চাই লগে মানে কি এটা গাইছ ধুনীয়া ভিউ মানে কেৱল অলপ ৰ'দটো আজি বেছি দিছে গাইছ যদি ঠাণ্ডা বতৰত এতে আহে গাইছ ফটোৰ কাৰণে একদম বিউটিফুল প্লেচ মানে গাইছ আৰু কিছুমান দলঙত গাইছ পিক চিক মানে শিখৰৰ ফেলে গাইছ বেয়া কৰে গতিকে এখন একদম নিউ হৈ আছে দলং গাইছ চাই লওক আপোনালোকে ভিউটোতে গম পাইছে গাইছ কি ধুনীয়া বিউটিফুল দলং গাইছ ইফালে মোৰ একদম চিটটোত গাইছ যেন কণী এটা দিওঁ এতিয়া অমলেট হৈ যাব না কি হা অমলেট খাবা নেকি গতিকে এতিয়া গাইছ দলংখনক বিদায় দিওঁ গাইছ আমাৰ ৰাইডটো মানে গাইছ এটা মানে সৰুকৈ কৰিলে আৰু মানে আগত লৈ গাইছ যাম এতিয়াও ভিডিঅ'টো হোৱা নাই গাইছ আপোনালোকে স্কিপ নকৰিব গতিকে গাইছ এতিয়া আগত লগি যাওঁ গাইছ মই মানে আধাত লগি গেলে গতিকে বলক গাইছ চাইকেলখনটো চিলা আছে বেছি টাইম থাকিব নহ'লে এতিয়া অমলেট হ'ব লাগিব গাইছ বলক বাকী গাইছ ইয়াতে মানে এটা মানে পুৰণা একদম মানে পুৰণি মন্দিৰ এটা আছে গাইছ শিৱ মন্দিৰ গতিকে এটা সেৱা কৰিলেও যাতে গাইছ আমাৰ ইউটিউবত অলপ ছাকচেছ হ'ব পাৰোঁ গাইছ ভগৱান অলপ চাই ল'বা যাতে ইউটিউব কৰি আছোঁ গাইছ গতিকে আপোনালোকে অলপ ছাপৰ্টটো কৰিব গাইছ ভগৱানকতো ক'লোৱে গাইছ এতিয়া আপোনালোকে অলপ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব গাইছ বাকী এতিয়া তাৰমানে থানখন দেখি গাইছ কিবা এটা মোক বেলেগ লাগছি তাৰমানে মই গাইছ এনাহান বস্তুৱে চাই ভাল পাওঁ মানে গাইছ বহুত পুৰণা চাই লওক গাইছ চাই লওক বহুত পুৰণা তাৰমানে গাইছ জইন কোনোবাই গাইছ আহিব খোজে আহিব পাৰে গাইছ মই লোকেশ্যনটো বঢ়িয়াকৈ ডেষ্টিনেশ্যনত বহি দিম আপোনালোকে আহিব পাৰে বাকী চিন্ময় যাব লাগে অলপ তো আজি ভিডিঅ' ৰাইট চাইড লাগে হয় সেইটো কমেণ্টটো কৰিলে ভাল লাগিল হয় কথাটো বাকী গাইছ জয় হিন্দ 15 আগষ্ট বুলি গাইছ এতিয়া মানে আমি কোৱাই দি অলম চিন্ময় কমাৰ ইচ্ছা কৰিলাম যাম এতিয়া হয় আৰু এটা কথা কওঁ অঁ এখন দোকান সোমালোঁ হয় সোমাৰ লগে লগে সেই মানুহটো কলত পানী উঠাব লাগে অঁ স্কেনাৰখন নাই এইটো কথা না আমি কিমান দূৰ যাব লাগিব তাকেইতো স্কেনাৰখনো নাথাকে গাইছ এপাৰাই কিমান কিলোমিটাৰ আছে আপোনালোকক কৈ দিয়ক গাইছ এপাৰাই মোটামুটি আছে আমাৰ 200 কিলোমিটাৰ গাইছ টোটেল আমি আজি 500 কিলোমিটাৰ যাব খুজিছোঁ গাইছ ভিডিঅ'টো বাকী গাইছ এতিয়া এইগিলা বাদ দিয়া গাইছ যিমান কিলোমিটাৰ নহয় কি গাইছ আজি ঘৰত যামে দিয়ে যাম গাইছ আৰু ফিৰি নাযাওঁ গতিকে গাইছ পতকাখন চাই লগে কি ধুনীয়াকৈ উঠছি গাইছ এটা শ্বৰ্টছ লওক আপোনালোকে যাব চাই হে গাইছ এতিয়াতো মানে যাই আছোঁ গাইছ মই মানে আশা বাদ দিছোঁ গাইছ দি কমাৰ গুচি অলপ পাৰিম নে নাই কিন্তু আমাৰ চিন্ময় কাকো নুসুধেও বোলে আকৌ নকৰে গাইছ গতিকে গাইছ মই কিন্তু বিদ্যা মা কচম খাই কৈছোঁ গাইছ আজি আমি ধৰিছোঁ ইয়াতে কি এতিয়া কোৱা দিবা উইলৈ গাইছ উইলাব পাৰিলে গাইছ এটা পুৰস্কাৰ দিম কেম্পা এটা দিম গাইছ পাইছ গতিকে এতিয়া বলকচোন কোৱা দি কমাৰ গুচি অলপ পাৰোঁ না নোৱাৰোঁ গাইছ গতিকে বলক কি উৰি আছে গাইছ ইদাৰ বাকী গাইছ 15 আগষ্ট বুলি যে আমি ৰাইডটো কৰিলোঁ একবাৰ ইংলিছ তাৰ ঘৰতো আহিলোঁ কেনা পিছে Well, I'm good, but you know, because of lack of content, I'm not being able to make any video. But don't worry. From today, I'm gonna start the new series of my videos. So it's gonna start from today. As you video upload. বাকি মানে তোমার কানে যে চশমাজৰ মেইন হে বসি নেকি Sunglass is the main thing for me. It is a style statement, all right? Without this sunglass, I have no style. So it suits me. This sunglass, this black sunglass suits me perfectly. That's why I keep wearing this all the time, 24/7. Even in the night also, I keep wearing this sunglass. বাকি মানে যে 15 আগষ্ট today is 15 August and today on this very day our country got freedom from the British people. So it is a very significant day in our history, in our country's history. So I wish everyone, all the Indian, happy Independence Day. We should celebrate today with a lot of programs. So in fact, in many parts of India today,
is being celebrated as independence. बाकी क्या ना क्या ना एकदम की इंग्लिश मारे यार बाकी इंग्लिश दे लग पालो बारू 15 আগষ্ট হিচাপে এটা তাৰমানে সৰুকে এটা ৰাইড কৰিলো মানে সাইকেল ৰাইড মানে আজি মই সাইকেল লগাব যাম মই কলো তোমাক টুডে আই এম গোনা ৰিপেয়াৰ মাই সাইকেল এন্ড ফ্ৰম টুমৰো bicycle ride is coming. Alright, আমি একালকে কৰিম bicycle ride. আমি জয়টো যাম, we will go everywhere. আকাশ কৰে দা সরাইৰ লগত পৰো একালকে এই ভাই রাইড মানে বঢ়িয়া ৰাইড আছে মজা সিরিয়াসলি কৈছো মই সাইকেল তোমাৰ যদি বেয়া হৈছে ভাল কৰা we will go together and we will make fantastic vlogs এই রাইডি ভিডিও চাই মানে বহুত ভাল পাব people are excited about riding vlogs yes my cycle is a puncture ঠিক কল মোৰ আজি বেয়া হৈছে my bicycle has also many issues so I'm gonna fix all the issues today and from tomorrow we're gonna go for bicycle rides. অলপ মানে না তুমি ইংলিশটো মারলো বেয়া নাপা যাই নাকি বেয়া ফুলছি হয় হয় যাতে পিছত আর লগ পাম গাইস বলো ইয়ে সাইকেলের সাউন্ড কি করবে কইছ নাই হে গাইস সাউন্ড চাই লাগছন দুখান মোবাইল ফুটি আছে দোকানে ব্রেক শেক আকই নাই গাইস পুরা টায়ার টায়ার সিট কাম কৰি আছে হ্যান্ডেল নহলিও ইয়াৰ খানত মানে হয় বাকি গাইস এটা মানে লক বাইক লক কৰিবা হছিল গাইস গতিকে লক বাইক বলে গাইস নাই পিছত বেলেগ দিন আইম না কি এটা ইমান গৰমত গাইস নৰি ইমান গৰমত অসম্ভৱ গাইস গতিকে এটা বলক বাকি গাইস সীমা বলে কিবা এটা কথা কয় চাপৰি মাখাৰ ওপৰত কই দিয়া তো মানে আজিকালি কি মানে হেয়াৰ ষ্টাইল উঠি তুমিকে আকৌ তো একদম জিস করে কাট দিব হয় এটা কথা নহয় ন চাপৰি দু দিনে লাগে মানে ভাল মানে চাপৰি মিছি হয় এখন গাড়ি গিয়া কাহাই দি কি দূরে গেছি একেবারে হয় আৰু আজিকালি চাইকেল একদম কি চাপৰি দিও বাইকত কেন ওপৰত যাবাৰ হৈছে আমাৰ চাইকেল ওখান থেকে সাইকেল নি বহুত টাকা যাব পারি নহয় চাপৰিৰ ওপৰত চাপৰিৰ ক্ষেত্ৰত আজিকে চাপৰি ব্ৰেক ধৰ সাইকেল ধৰি হয় এটা কবা গেলে গাইস মোকে অলপমান চাপৰি আন পাই দে তুমি ইনষ্টাগ্ৰামত ডিপিটো ফটো নাৰাখে এক নম্বৰ এটা চাপৰি ই গাইস যোনখিনি জ্ঞান দিছি এক গাইস সবে এটা কমেন্ট কৰি দিবি মানে সবৰে ওপৰত এনেকৈ বক্তৃতা ৰাখে নিজে গাইছ হে চুলি কেতিয়া মোটামুটি এই কিবা অলপমান কাটি আহে 3 মান মই কেঁচি দি ইচ্ছা কৰিলে কাটি দিব পাৰোঁ তাতে গাইছ 50 টকা দি আহে পইচাৰ গাছ লাগছি তো গাইছে আৰু ছাত্ৰী নম্বৰ 1 ইন আসাম চিম্মৰ বাকি গাইছ এতে মানে পতাকা উত্তোলন করছি মানে এখন স্কুলত আমারও একবার জনতা স্কুল দেখে যাম না গিয়া আর একবার বাকি মই রাস্তার কাষত পতাকা আচৰি দিয়া এই গাইছ কি করবি আর এই গাইছ ফাইনালি মানে আর সাইকেল রাইড কৰি মানে আর কমার গুছি আর আহি পাই গেলো কমার গুছি নাকি গতিকে এতিয়া গাইছ বলক কমার গুছি পাই গেলো আহি বাকি গাইছ মই যি মানে কৈছিলোঁ চিন্ময় জৈন গাইছ সেই ৰাস্তাটোই দি মানে আনিব পাৰে কোনোটা মানে হেল্প নহকে তাক কিবা তাক গিফ্ট হিচাপে গাইছ ঠাণ্ডা এটা দিম কেম্পা দামো বহুত বেছি গাইছ তাৰ পৰাই এনাৰ্জি আছে 4.57% বাপৰে এইখিনি যে জানছি গাইছ পঢ়াৰ ভিতৰত বাকি মই এতিয়া খাই লওঁ বঢ়িয়াকৈ নাকি দে বাকি গাইছ চিন্ময় বঢ়িয়াকৈ ঠাণ্ডা খাই ল'লাক ময়ো খালোঁ বঢ়িয়াকৈ এতিয়াৰ গাইছ ঘৰে যাওঁ গাইছ ভিডিঅ'টো এতিয়াও কিন্তু হনাই গাইছে আৰু ভাত বিয়াতলৈকে জইন পাৰ গাইছ ওলাই যাম এতিয়া মানে গৰমটো বহুত দিছে গাইছে গৰমত যোৱাটো অসম্ভৱ কথা আৰু ইফালে পতাকাখন আছে বাকি মই ইমান গৰমত নৰি এতিয়া তাৰমানে চবেই কৰি আছে ৰাইড আমি এটা নেচাৰেল ৰাইড কৰিছোঁ না গিয়া গতিকে এতিয়া থামলেন গাইছ মাৰোঁ তাৰে পিছত লগ পাইছোঁ